Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ' হৈতে। আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকলৈ। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি ভিডিঅ'টোত মই গৈ আছো মিৰিক চাবলৈ, মানে দাৰ্জিলিঙৰ পৰা ঘূৰি আহোতে মিৰিকো পাই যায় ৰাস্তাতে। তাৰ পৰা এপাক গৈ আহোঁ, বলকচোন মিৰিকলৈ যাওঁ। খুবেই ধুনীয়া এডোখৰ জেগা হয়। আমি আহি পাই গলোহি। গাড়ীখন অলপ দূৰত ৰাখি পেলাই এনেকৈ খোজকাঢ়ি আহিব লাগে। আৰু এইডোখৰ চাওক কিমান ধুনীয়া জেগা। একেবাৰে মেইন জেগাডোখৰ পোৱাগৈ নাই, খোজকাঢ়ি পেলাই অলপ গ'লে পামগৈ আৰু। চাওক জেগাডোখৰ কিমান ধুনীয়াকৈ সজাই ৰাখিছে। ফুল গছ চব ধুনীয়াকৈ সজাই মেলি ৰাখিছে, দেখি খুবেই ভাল লাগিছে। আৰু এডোখৰত এনেকৈ নদী নিচিনাকৈ এখন আছে, আৰু দূৰলৈ এনেকৈ এডোখৰত লিখা আছে আই লাভ মিৰিক। খুব ধুনীয়া জেগা হয়। জেগাডোখৰ চাই মেলি ফটো চটো অলপ উঠি মেলি এতিয়া আমি এডোখৰ পৰা যাবলৈ ওলাইছোঁ। যাওঁগৈ। ইয়াৰ পৰা আহি খুবেই ভাল লাগিলে। ভাবিছোঁ কিবা এটা খাই যাওঁ, অলপ ভোক লাগিছে, সেইবাবে মই ম'ম'কে অলপ লৈ লৈছোঁ খাবলৈ। খাই মেলি যামগৈ আৰু। এতিয়া আমি সেইডোখৰ জেগাৰ পৰা আহি আছোঁ, কিন্তু মিৰিকৰ বাহিৰ হোৱা নাই। ৰাস্তা কাষতো এনেদৰে মিৰিক আই লাভ মিৰিক বুলি লিখা আৰু এটা জেগা আছে। সেইডোখৰো খুব ধুনীয়া। চাওক তললৈ ৰাস্তাবোৰ কিমান ধুনীয়াকৈ এনেকৈ বনাই, দেখিবলৈ খুব ধুনীয়া। পাহাৰীয়া ৰাস্তা, এফালেদি আমি যামগৈ। এতিয়া গাড়ীৰ পৰা নামিছোঁ। এডোখৰতো এনেকৈ লিখা আছে আই লাভ মিৰিক, আৰু ৰাস্তাটো চাওক ওপৰৰ পৰা তললৈ কেনেকৈ নামি আহিছে। ইয়াতো কেইখনমান ফটো উঠি ল'ম, উঠি মেলি যামগৈ আৰু।
Hi. Hi. জেগাবোৰ সঁচাকে বহুত ধুনীয়া পৃথিৱীখন যে ধুনীয়া সঁচাকে বহুত ধুনীয়া নিজৰ ঘৰৰ চাৰিবেৰৰ পৰা বাহিৰলৈ ওলাই নিজৰ জিলাৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই যেতিয়া অহা হয় তেতিয়াহে আচলতে সেইটো অনুভৱ কৰা যায় যে পৃথিৱীখন বহুতেই বেছি ডাঙৰ আৰু বহুতেই বেছি ধুনীয়া আচলতে মানুহে নিজৰ সুখটোক অলপ গুৰুত্ব দি মেলি এনেদৰে কেতিয়াবা অলপ ওলাই আহিব লাগে মানুহে কি ক'ব কি ভাবিব সেইবোৰ এছাইডে থৈ এনেদৰে ফুৰিও মনটোক অলপ আনন্দ দিব লাগে যিহেতু জীৱন এটাই এবাৰে পাম সেয়াই আৰু নিজে যেতিয়া সুখত থাকিম তেতিয়াহে আনক সুখী কৰি ৰাখিব পাৰিম এতিয়া আমি আহি পাই গ'লোহি আৰু ৱেষ্ট বেংগল পাইছোঁ তাতে আজি আমি শিলিগুৰিতে থাকি দিম আজি যাবলৈ নহ'ব ট্ৰেইনো নাই ৰাতিয়ে হ'ব আৰু অলপ দেৰি পিছত আন্ধাৰ হৈ যাব সেইটো কাৰণে ভাবিছোঁ শিলিগুৰিতে থাকিম শিলিগুৰিৰ পৰা আপোনালোকলৈ ভিডিঅ' লৈ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব ধন্যবাদ